এতিয়া হৈছে 5:30 ৰাতিপুৱা 5:30 বেংগলোৰ আৰু আমি আহি আছোঁ ডিউটিত। গুড মৰ্ণিং এভৰিৱান, স্বাগতম মোৰ নতুন এটা ভিডিঅ'লৈ। বলক এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। চ' আমি ডিউটিত আহি পাই গ'লোহি আৰু ডিউটি পোষ্টত আহি পাই গ'লোহি, গতিকে এতিয়া ভিডিঅ' বনাব নোৱাৰিম আৰু ডিউটিটো শেষ হোৱাৰ পিছত আকৌ ভিডিঅ'টো ষ্টাৰ্ট কৰিম। ঠিক আছে, এতিয়ালৈ বাই, আকৌ লগ পাম। যেন তেনে ডিউটিটো ছুটি হ'ল। আজি বহুত কষ্ট হ'ল ডিউটিত আৰু মানে এতিয়া ৰুমত গৈ আছোঁ। ৰুমত গৈ ফ্ৰেছ হৈ মেলি কি কৰোঁ কি নকৰোঁ দেখাই আছোঁ। বলক তেনেকৈ ৰুমত যাম। এতিয়া বহুত কষ্ট পালোঁ। ৰুমত আহি পাই গ'লোহি, ফ্ৰেছ হৈ গ'লোঁ। এতিয়া আমি গাহৰি মাংস বনাম। গাহৰিটোত পানী দি দিছোঁ, যিহেতু গাহৰিটো বইল কৰিব লাগিব তাৰ বাবে অলপমান পানী দি দিছোঁ। পানী দি পেলাই বইল কৰিম প্ৰথম। আমাৰ মাংসটো বইল হৈ গ'ল। এতিয়া আমি চব মিক্স কৰি পেলাই ফ্ৰাই কৰি আছোঁ। বলক দেখাই আছোঁ। আমাৰ কেৰাহী গৰম হৈ গ'ল। এতিয়া আমি দি দিম মিঠাতেল, আদা ৰচুন আৰু কেঁচা জলকীয়া মিক্স পূৰা মানে পেষ্ট বনাই থোৱা আছে। লগত আছে পিঁয়াজ আৰু আছে বিলাহী, তাৰ লগত আছে বাম্বু আছে, তাৰপিছত আছে আলু। যিহেতু তেল গৰম হৈ গ'ল, এতিয়া আমি পিঁয়াজ দি দিম। অলপমান মিলাই দিছোঁ। মিলাই দিয়াৰ পিছত এতিয়া আমি দি দিম আদা ৰচুন আৰু জলকীয়া, কেঁচা জলকীয়া পেষ্টটো দি দিম। এইটো ব্ৰাউন কালাৰ যেতিয়া হ'ব, মানে ব্ৰাউন কালাৰ হোৱাৰ পিছত আমি মাংসটো দি দিম। ইয়াত এতিয়া হালধি দিব লাগিব অলপমান। তাত কেঁচা মাংসটোত আমি হালধি দি থোৱা আছিলে আৰু ইয়াত আৰু অলপমান হালধি দি দিম আমি। হালধি দি দিছোঁ 1 চামুচ আধা। আৰু এতিয়া দিম আকৌ ধনিয়া গুড়ি হয়, যিহেতু আগত আমি দি থোৱা আছে, অলপমানহে দিম। আৰু এতিয়া দি দিম আমি কাশ্মীৰী মিৰ্চি দি দিম অলপমান গুড়িটো। এতিয়া আমি পূৰা ধুনীয়াকৈ মিক্স কৰি দিম এইটো মছলাটো। মিক্স হৈ গৈছে। এতিয়া বন্ধুসকল আমি দি দিম মাংস, গাহৰি পৰ্ক দি দিম আমি এতিয়া। ধুনীয়াকৈ মিক্স কৰি দিলোঁ। মিক্স কৰাৰ পিছত অলপমান ঢাকনা দি দিম, যিহেতু অকণমান ড্ৰাই হওক। ঢাকনা আঁতৰাই দিছোঁ, অলপমান ড্ৰাই দিম। ধুনীয়া কালাৰ আহিছে। অলপমান পানী দি ঢাকনা মাৰি দিম। মটনটো সিজিবৰ বাবে অলপমান ঢাকনা মাৰি দিওঁ। অলপ সিজি গ'ল আমাৰ আৰু কালাৰো ধুনীয়া আহিছে। এতিয়া আমি বিলাহী দিম। ইয়াত টমেটো দিব লাগিব। টমেটো দি দিলোঁ। ধুনীয়াকৈ মিক্স কৰি টমেটো তলত দি অলপমান আকৌ ঢাকনা মাৰি দিম। টমেটো সিজাৰ পিছত তাৰপিছত আমি বাম্বু দি দিম ইয়াত। আৰু অলপমান আলু সিজিলে আৰু বিলাহী সিজিলে আমি এতিয়া দিম বাম্বু। ঠিক আছে, বাম্বু দি দিছোঁ।
এতিয়া আকৌ মিক্স কৰি দিম বাম্বুটো মিক্স কৰি দিছোঁ মাংস কালাৰ দেখিছে নেকি মজা আহিছে ধুনীয়াকৈ মিক্স কৰি দিলোঁ বাম্বুটো মিক্স কৰি দিয়াৰ পিছত আৰু 10-15 মিনিটমান সিজিবলৈ দিম ধুনীয়াকৈ তাৰপিছত হৈ যাব আৰু 10 মিনিটমান থাকিলে হৈ যাব আমাৰ মাংস হৈ গ'ল চাই লওক বাম্বুটো কি ধুনীয়া গোন্ধাইছে মজা গোন্ধাইছে দেই এতিয়া আমি অলপমান ধনিয়া পাত দিম ধনিয়া পাত অলপমান দি দিম আৰু ধুনীয়াকৈ মিক্স কৰি দিছোঁ ধনিয়াটো মজা মাংস কালাৰ চাওক মাংস আমাৰ ৰেডি ফাইনেলি মাংস হৈ গ'ল এতিয়া খাব লাগে আৰু বাছ আমাৰ খোৱা বোৱা ফিনিছ হৈ গ'ল তো দোস্ত আজি এই ভিডিঅ'টো ইমানলৈকে আছিলে যদিহে মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট ছাবস্ক্ৰাইব এণ্ড বেল আইকনটো দবাবলৈ নাপাহৰিব তো আজিলৈ বাই বাই আকৌ লগ পাম নতুন এটা ভিডিঅ'লৈ